Dwarbagori MSC constituency ke parlo during PS ke parlo Thanglong barking Ingti LP school along non amat barpi barso kachitia hema bangki kawidet ajok lokachar liklim so maratuma phan pinangan ki sungdulang bangso puthak pherangki atuma phan than bang atuma hinpen pachini dun rinti bangso hem aprangki school hema bangki hinupikan lapen ingrakpi bonta rajen Ingti kacharap chetudun lapen owe kimia tuma phan kamatha pen ajok sorkar pen jingki chithan dun si mesen school ahem wan pilo Lasila puson rada phan kamatha pon theka puthak than bang hin pen rajen Ingti phan kachoro pajir pon হইছো তো মই যেতিয়া প্ৰথমতে স্কুলখনত জয়েন কৰিছিলো তেতিয়া স্কুলখন মানে ওয়ার্কিং কন্ডিশনত নাছিলে তো মই আহি পেলাই নিজে মই স্টুডেন্টস গুটাই পেলাই স্কুলখন এতিয়া ইমানলৈকে আগবাঢ়িছে আপোনালোকে নিজে দেখিছে এতিয়া মোৰ স্টুডেন্টস বৰ্তমান 32 স্টুডেন্টস আছে টোটাল সৰি 34 স্টুডেন্টস আছে ইনক্লুডিং নাৰ্সাৰী আৰু মোৰ স্কুলখনত কেইটামান প্ৰব্লেম আছে যেনেকৈ মই ক্লাছ 1 ৰ পৰা ক্লাছ 4 লৈকে এতিয়া আছে 2 বছৰত মই 1 ৰ পৰা 4 লৈকেহে বনাব পাৰিছোঁ আৰু ক্লাছ 1 ৰ পৰা 4 লৈকে মই এটা ক্লাছতে এইটো ক্লাছতে মই ট্ৰানজেকশ্যন কৰিব লগা হৈ আছে আৰু ইপিনে ICDS ৰ এটা ৰুম আছে য'ত ICDS ষ্টুডেণ্ট বহাব লাগে নহ'লে ICDS ৰ বাচ্চাবিলাক মানে মই আকৌ ক্লাছ 1 ৰ পৰা 4 লৈকে বাচ্চাৰ লগত একেলগত মই বহাব নোৱাৰোঁ অকণমান প্ৰব্লেম হয় আৰু ইপিনে মোৰ কিচেন ছেট নাই কিচেন ভাত চাত ৰান্ধিবলৈ প্ৰব্লেম ফুড গ্ৰেইনছবোৰ চাউল এইবোৰ ৰাখিবলৈ সবজিবোৰ ৰাখিবলৈ জায়গা নাই সব মই স্কুলতে ৰাখিব লগা হয় এনে ইলেক্ট্ৰিফিকেশ্যন হৈছে ফাণ্ড আছিলে ইলেক্ট্ৰিফিকেশ্যন কৰিছে ঠিক আছে কিন্তু কিচেন ৰুম নাই আৰু ইপিনে টয়লেটৰ ব্যৱস্থা নাই আৰু মোষ্ট ইম্পৰ্টেণ্টলি পানীৰ ফেচিলিটি ইয়াত নাই ৰিং ৱেলটো বনোৱা আছে অলৰেডি কনষ্ট্ৰাক্টেড কিন্তু নট ইউজেবল নহয় আৰু এইটো ব্যৱহাৰ কৰিব নোৱাৰি মানে তো পানীটো চাফা কৰিব লাগিব প্লাছ মটৰ এটা বহাব লাগিব পাইপৰ কোনো চিষ্টেম নাই তো লেট্ৰিন বাথৰুম এইবোৰ নাই আৰু এইটোৱে মই আশা কৰিছোঁ যদি কিবা এটা হেল্প পাওঁ চৰকাৰৰ পৰা এই ফেচিলিটিবোৰ পাৰে মই আশা কৰোঁ যে এই গাঁওখনত স্কুলখন আৰু আগবাঢ়িব ইয়াৰ পেৰেণ্টছবোৰো বহুত মানে উৎসুক বা সিহঁতে বহুত এনকাৰেজ কৰে বাচ্চাবিলাকক ইন ফিউচাৰ সিহঁতে ভাল হ'ব আৰু স্কুলখন অসমীয়া মিডিয়াম আছিলে মই স্কুলখন ইংলিছ মিডিয়াম বনাইছোঁ আৰু ইংলিছ মিডিয়াম বনোৱাৰ কাৰণে ইয়াৰ গাঁৱৰ ৰাইজ মানে বহুত মানে আগ্ৰহী আছে যে সিহঁতে ভালকৈ স্কুলখন আগবাঢ়ি যাওক বুলি সদায় সহায় কৰিছে আমাৰ ইয়াত SMC কমিটি আছে প্ৰেচিডেণ্টজনৰ নাম মিষ্টাৰ জগত ইংতি আৰু আমাৰ ICDS স্কুল ইয়াতে এটেষ্ট আছে ICDS আমাৰ ৱৰ্কাৰজনৰ নাম ৰাণী সিংনালপি আৰু হেল্পাৰজন ৰীনা বাইদেউ তো আমি সকলোৱে মানে মিলিজুলি পেলাই কামটো কৰিছোঁ আৰু ইয়াতে আৰু আমাৰ ICDS টিচাৰ্ছবিলাকো সদায় প্ৰেজেণ্ট থাকে আহে আজি সিহঁতৰ মানে আমাৰ হেড ICDS হেড মেম্বাৰজন কিবা এটা অফিচিয়েল কামত যাবলগীয়া হ'ল সেইকাৰণে আমি আৰু আমাৰ মানে বৰ্তমান এক্সাম চলি আছে এক্সামটো পাতি আছোঁ আমি আৰু বাকী সব ঠিকে আছে খালি ফেচিলিটিবোৰ পালে মই ভাবোঁ ইন ফিউচাৰ স্কুল কেইটামান মানে এছিয়াৰ পালে ভাল আছিলে মানে জাগা আছে এছিয়াৰ পালে মানে এডিশ্যনেল ক্লাছৰুম যদি পায় তেনেহ'লে মই ক্লাছ ৱাইজ মানে ৰুমবিলাক যদি বহাব পাৰোঁ তেনেহ'লে আৰু আগবাঢ়িব স্কুলখন যেহেতু গাঁওখন মানে বহুত মানে এনকাৰেজ কৰে ইয়াৰ Bangso school along non amat kasik saknai polote ki zona lang ka wi pendang lok barpi barso ka chitia hem han an kituna hem lapen school hem abang non ingdeng hini an baga kimi nang kim pia sonte mesenji pusi KAC ka charia tuma phan kachuning ripadopon আগবাঢ়ি যাব আৰু ষ্টুডেণ্টৰ কিমান টোটেল ষ্টুডেণ্ট 34 ষ্টুডেণ্টছ আছে আৰু এতিয়া মই দেখি পাইছে এবাৰ স্কুলখনটো এতিয়া ৰিপেয়াৰিং পাইছে নে নতুন পাইছে এইটো ৰিপেয়াৰিং হৈছিলে কিন্তু এইটো স্কুলত ফাণ্ড অহা নাই এইটো কাউন্সিলৰ পৰা ডাইৰেক্টলি ফাণ্ড আনি পেলাই আমাৰ ৰাজেন ইংতি এজন আছে এইপিনে ৰাজেন ইংতি ছাৰে মানে কিবা নিজৰ গাঁও বুলি সি নিজেই অলপ আগবাঢ়ি পেলাই ফাণ্ড আনি পেলাই কাউন্সিলৰ পৰা তেনেকৈ কৰি দিছে আৰু এইটো বহুত ডাঙৰ এটা হেল্প কৰিছে নহ'লে স্কুলখন এনেকুৱা নাছিলে আগতে পূৰা মানে জংঘল আছিলে এইপিনে একদম পাহাৰ আছিলে তো JCB দি কাটি পেলাই এইবোৰ পূৰা সমান কৰিছে এতিয়া ফিল্ড এটা ধুনীয়াকৈ এটা সৰু মৰু এটা ফিল্ড ওলাইছে তো এনেই ঠিকে আছে খালি বাকী ফেচিলিটিবোৰ পালে অলপ ভাল লাগে During Pen Thompson Terang report KTV News